নমস্কাৰ বন্ধু বান্ধৱীসকল, মমিজ ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু হেপ্পী আছে। আজি মই আচলতে কোনো ভ্লগ ভিডিঅ' লৈ অহা নাই। আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। চিকেন গ্ৰেভি বনাম বুলি ভাবিছোঁ, তাকে ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। কোনোবাই যদি সেনেকৈ বনাই খোৱা নাই, বনাই খাব পাৰিব। আচলতে আমি সেনেকৈ বনাই খাই থাকোঁ প্ৰায়, কিন্তু আজি ভাবিছোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাওঁ। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চিকেন গ্ৰেভিটো বনাবৰ কাৰণে মই লৈছোঁ এয়া মাংস 1 কিলো আছে। ইয়াতে মই কয়লাৰ মাংস লৈছোঁ। আৰু এয়া 4টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ। ইয়াত ডাঙৰ চাইজৰ 2টা বিলাহী কাটি লৈছোঁ। আৰু এয়া জিৰাৰ গুড়া 1 চামুচ, আৰু এয়া ধনিয়াৰ গুড়া 1 চামুচ, এয়া মিট মছলা 1 চামুচ, আৰু এয়া গোটা গৰম মছলা আৰু শুকান জলকীয়া এটা, আৰু এয়া চেনি 1 চামুচ। এতিয়া মই বনাম। এতিয়া মই গেছ অন কৰি পেলাই কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই মিঠাতেল দি দিছোঁ। তেল বহুত বেছি দি নিদিওঁ প্ৰথমতে, পিছত লাগিব আৰু। এতিয়া মই চেনি দি দিছোঁ অকণমান। চেনিখিনি ভালকৈ গলি ল'বলৈ দিব। এতিয়া চেনিখিনি গলাৰ পিছত মই পিঁয়াজ দি দিলোঁ। লগত এটা কেঁচা জলকীয়া দিছোঁ। মই বেছি জ্বলা ব্যৱহাৰ কৰা নাই। আৰু এইখিনি লাৰি দিব। পিঁয়াজখিনি অকণমান ভাজি ল'ব, বেছি ভাজিব নালাগে। একেবাৰে ব্ৰাউন হোৱালৈকে থাকিব নালাগে, যিহেতু আমি এইখিনি মিক্সিত পিচি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে এতিয়া বিলাহী এড কৰি দিম। আৰু এয়া মই বিলাহী দি দিলোঁ। বিলাহী আৰু পিঁয়াজ একেলগে ভাজি ল'ব। কিছু সময় ভজাৰ পিছত ইয়াতে মই এতিয়া নিমখ অকণমান দি দিম। হালধি দিছোঁ অলপ। আৰু এইখিনি ভালকৈ লৰাই দিব। তাৰপিছত মই লোৱা মছলাখিনিৰ আধা আধা ইয়াতে দি দিছোঁ। জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, মিট মছলা। বাকী মছলাখিনি মই পিছত ব্যৱহাৰ কৰিম। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব। আৰু মই আচলতে ইমান পাকৈত ৰান্ধনি নহয়, তথাপিতো অলপ চেষ্টা কৰোঁ আৰু কিবা ভুল হ'লে দেখুৱাই দিব। এইখিনি ভাজা হৈ গৈছে প্ৰায় আৰু আমাৰ। এতিয়া পানী অকণমান দি দিছোঁ, কাৰণ মছলাখিনি সিজিব লাগিব। আৰু অকণমান পানী দিছোঁ। আৰু এতিয়া মই এইখিনি এখন ঢাকন দি পেলাই অকণমান সিজিব দিম। আৰু জুইটো ল' ফ্লেমত দিব। অলপ সময় পিছত মই ঢাকনখন গুচাই দিছোঁ। আৰু ইয়াৰ মছলাৰ পৰা তেল এৰি দিছে প্ৰায়। এইখিনি আমাৰ হৈ গৈছে আৰু বেছি ভাজিব নালাগে আৰু। আৰু এতিয়া মই এইখিনি এখন কাঁহীত উলিয়াই ল'লোঁ। আৰু কাঁহীত উলিয়াই লৈ পেলাই এইখিনি ঠাণ্ডা হ'বলৈ দিম এতিয়া। আৰু ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত পিচি ল'ম। এয়া মই মিক্সিত দি দিলোঁ। মছলাখিনি ভালকৈ ঠাণ্ডা কৰি ল'ব, গৰমে গৰমে নিদিব। আৰু মই ইয়াতে পানী অলপমান দি দিছোঁ।
এইখিনি মোৰ পিছা হৈ গ'ল। ইয়াতে আৰু লাগিলে পানী দিব পাৰিব পিছত। আৰু সেইখন কেৰাহীতে মই তেল দি দিছোঁ এইবাৰ। তাৰপিছত চেনি অকণমান দি দিছোঁ আৰু চেনিখিনি ভালকৈ গলি ল'বলৈ দিব। আচলতে চেনি দিলে কালাৰটো ভাল হয়। তাৰপিছত মই গোটা গৰম মছলাখিনি দি দিছোঁ। তাৰপিছত মই মাংসখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিম। তাৰপিছত অকণমান ভজাৰ পিছত মই ইয়াতে আদা নহৰু পেষ্ট দি দিলোঁ। তেতিয়া মই আদা নহৰু পেষ্টটো হোৱাই নাছিলে, কাৰণ মোৰ পিছা হোৱা নাছিলে। আৰু এইখিনি ভালদৰে মিক্স কৰি পেলাই ঢাকন দি কিনে অকণমান সিজিবলৈ দিম। গেছটো একেবাৰে ল' কৰি দিব। তাৰপিছত ঢাকন গুচোৱাৰ পিছত মাংসত আমাৰ পানী উঠিছে। এতিয়া আমি এইখিনি ভাজি ল'ব লাগিব অকণমান। গেছটো বঢ়াই লৈছোঁ। বঢ়াই লৈ পেলাই ইয়াৰ মাংসৰ পানীতে মাংসখিনি সিজিব লাগিব। তাৰপিছত মই ইয়াতে আন্দাজ অনুসৰি নিমখ দি দিছোঁ, কাৰণ মোৰ নিমখ আগতে মছলাটো দিয়া আছে। আপোনালোকে নিমখটো আন্দাজমতে দি দিব। মই কিন্তু সঁচাকৈ ভালকৈ ৰান্ধিব নাজানো, তথাপিতো চেষ্টা কৰিছোঁ আৰু যদি কিবা ভুল হৈছে মোক শুধৰাই দিব। তাৰপিছত মই হালধি দিছোঁ। হালধিও আগতে দিয়া আছে। এইখিনি ভালদৰে মিক্স কৰি পেলাই ভাজি ল'ম। আচলতে আমাৰ ঘৰত মাংস আনিলে মোৰ হাজবেণ্ডে বেছিভাগ বনায়, মই খুব কমেই বনাওঁ। এইখিনি ভাজা হৈছে আৰু প্ৰায়। তাত মই এতিয়া জিৰাৰ গুড়া আগতে থোৱা আধাৰ সেইখিনি দি দিছোঁ মই মছলাখিনি। মই বেছি মছলা ইউজ কৰা নাই। আপোনালোকে ইয়াতে জলকীয়া গুড়ি দিব পাৰে, কিন্তু মই দিয়া নাই। এইখিনি ভালকৈ ভাজি ল'ব। আৰু জুইটো কমাই ভাজিব যাতে মছলা লাগি নধৰে। এয়া মাংসৰ পৰা তেল বিৰিঙি আহিছে। ইয়াত আৰু কোনো পানী নিদিব। প্ৰথমতে পানী নিদিয়াকৈ এনেকৈ ভাজি ল'লে ধুনীয়া হয়। তাৰপিছত এতিয়া মই পিচি লোৱা মছলাখিনি দি দিলোঁ। আৰু মই বাতিটো আখুৱালি পেলাই আৰু পানী দি দিম, যিহেতু ইয়াত পানী লাগিব। আৰু এইখিনি অকণমান লৰাই দিছোঁ। জুইটো কমাই দিব। আৰু ইয়াতে মই অলপমান গৰম পানী দি দিছোঁ। গৰম পানী দি পেলাই ইয়াতে দি দিলোঁ। এইখিনি মিক্স কৰি দিব ভালকৈ। ইয়াতে আৰু পানী লাগিব, কাৰণ মাংসটো সিজিব লাগিব নহয়। আৰু যিহেতু এইটো কয়লাৰ মাংস হয়, অলপ টাইম লাগিব। ব্ৰইলাৰ হ'লে বেছি সোনকালে হৈ যায়। ইয়াতে মই আৰু পানী দিব লাগিব। ইয়াতে মই পানী দি দিলোঁ। আৰু এতিয়া মই ঢাকন দি পেলাই গেছটো মিডিয়াম কৰি মাংসখিনি সিজিব দিম। আৰু মোৰ জোলটো অকণমান ডাঠ হ'ব দিম। আৰু মোটামুটি 5 মিনিটমান পিছত মোৰ মাংস ৰেডি হৈ যাব। এইফালে মোৰ মাংস ৰেডি হৈ গ'ল।
মাংস কেনেকৈ হৈছে দেখিবলৈ ধুনীয়া হৈছে নহয় কালাৰটো খাবলৈ বহুত সোৱাদ হৈছিলে আচলতে আপোনালোকেও বনাই খাব এনেকৈ ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ তেতিয়াহ'লে বাই বাই